আৰু মই গা পা ধুই দিলোঁ আৰু নৱৰাজ দাই ফোন কৰিলে কিবা চিনেমা এখনৰ শ্বুটিং আছে বোলে শেষে হৈছে প্ৰায় পূজা মানত ৰিলিজ কৰি দিব চাগে আৰু কিবা অলপমান শ্বুটিং বাকী আছে তাতে মোক মাতিলে মানে কিবা ভিডিঅ' কৰিব লাগে তাকে যাম 10টা বজাত এতিয়া 9:38 হ'ল গা পা ধুইছিলোঁ তাৰপিছত এতিয়া আজি মানে অলপ বেলেগ ঠাইৰ পৰা মানে ভিডিঅ' কৰিছোঁ আৰু এইফালে দেখিব পিছে আমাৰ এইফালে মন্দিৰটো আৰু এইটো আমাৰ ঘৰ অলপ জুম কৰি দেখাই দিছোঁ আপোনালোকক আৰু এইফালে চাব পাৰি এইফালে বৰ ধুনীয়া সৌন্দৰ্য আৰু ইয়াৰ পৰা ড্ৰোন ভিউ এটা উৰাই দিলে বৰ ধুনীয়া লাগিব আৰু এই মাত্ৰ নৱদাক ফোন কৰিলোঁ নৱদাই ফোন কৰোঁতে ক'লে কি আহি যোৱা বুলি তাকে এতিয়া যাবলৈ ওলালোঁ ব'লক লেটছ গ' চল যাব লাগে ব'লক এতিয়া ফাইনেলি চাইকেলখন লৈ ল'লোঁ ফাইনেলি যাব লাগে সোনকালে চালোঁ লেটছ গ' নৱদাই মাতিলে তাৰমানে সোনকালে ব'লক এতিয়া আমাৰ মঙলদৈ টাউনৰ এইখন দলংখন আহি পাই গ'লোঁ আৰু এইটো আমাৰ দেখিবলৈ যে পাইছে এইটো আমাৰ তোমাৰ মঙলদৈ আমাৰ ডিষ্ট্ৰিক্টত আৰু এইটো আমাৰ পুলিচ থানা মঙলদৈ আৰক্ষী থানা আৰু এখন ডেপচন হস্পিটেল পাই গ'লোঁ এয়া নৱদা আছে নৱদাই মাতিলে তাৰমানে কিবা চিনেমা এখনৰ শ্বুটিং চলি আছে আৰু এইফালে নৱদা আমাৰ কাষত আছে আমাৰ হেৰি ভাস্কৰ তামুলী জনপ্ৰিয় অভিনেতা বডি বিল্ডাৰ আমাৰ অগ্নিবীৰৰ শ্বুটিং চলি আছে মানে অগ্নিবীৰৰ শ্বুটিং প্ৰায় শেষেই হৈছিলে কিন্তু আমাৰ বিশেষ কাৰণবশতঃ আমি এজন এক্টৰ ৰিপ্লেচ কৰিব লগা হ'ল তাৰ বাবে আমি আনিলোঁ ভাস্কৰ তামুলীক হীৰেন্দ্ৰ দাসৰ ৰিপ্লেচ কৰা হৈছে আমি ৰিশ্বুট কৰি আছোঁ এতিয়া আমাৰ আজি মঙলদৈ ডেপচন্স নাৰ্ছিং হোমৰ অপজিটত যিটো ডেপচন্স ড্ৰাগছ ডিষ্ট্ৰিবিউটৰ আছে তাত আমাৰ শ্বুটিং হ'ব সকলোকে আশা কৰিছোঁ সকলোৱে এখন পূজাত ওলাব চাগে পূজাৰ আগে পাছে ওলাব আপোনালোকে সকলোৱে আহক অসমীয়া চিনেমাৰ দৰ্যাত্ৰা অব্যাহত ৰখাত সহায় কৰক এয়া নন্দা আহি গ'ল গুৱাহাটীৰ পৰা কেতিয়া আহিলে গুৱাহাটীৰ পৰা আজি ৰাতিপুৱা 4টাতে উঠিছোঁ 5টাত অহাৰ কথা আছিলে কিন্তু অকণমান খেলি মেলিৰ কাৰণে 6টাত ওলাই আহিলোঁ ইয়াত আহি 8টামান বজাত পাই গৈছোঁ আৰু নন্দা কি চৰিত্ৰত অভিনয় কৰিছে মই এটা ছাপৰ্টিং ডিৰেক্টৰ এখন এটা ক্ৰিকেট বৰ্ডৰ মই মানে স্পৰ্টছৰ ডিপাৰ্টমেণ্টৰ হয় ভাল কেৰেক্টাৰ পুৰা একদম বহুত ভাল লাগিলে ভিডিঅ'বিলাক চাই থাকোঁ বাৰু তেনেকৈ তোমাক লগ পাইছোঁ আগতে আকৌ লগ পালোঁ ভাল লাগিছে তোমাৰ এটা লাগি থাকা মই সকলোকে অনুৰোধ জনাইছোঁ তেওঁক ছাপোৰ্ট কৰিব যাতে ভিডিঅ'বিলাক চাব শ্বেয়াৰ কৰিব তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজ আছে নামটো দি দিয়ে ফেচবুক পেজ ন ঠিক আছে সকলোৱে তেওঁক ছাপোৰ্ট কৰিব কষ্ট কৰি আছে গতিকে ইফালৰ পৰা শুভেচ্ছা থাকিব আৰু বৰ্তমান এতিয়া শ্বুটিং চলি আছে আৰু এইফালে নন্দা আছে আৰু এই আমাৰ স্ক্ৰিপ্ট ডাইৰেক্টৰ মই আহিলোঁ মানে অলপ দেৰিয়ে হ'ল বাৰু অহা শ্বুটিঙৰ পৰা আৰু এতিয়া মই যে কৈছিলোঁ কালি পিকাচ চাবলৈ যাম তাকে আজি টিকেট কাটিলে মানে কালিয়ে কটা আহিছে বাৰু মহাই আৰু এইফালে টিকেট কাটিলে 2খন টিকেট এখন মহাৰ এখন মোৰ আৰু এতিয়া যাওঁ ব'লক আৰু এতিয়া আমি টাউনত আহিলোঁ আৰু গুটিয়ে বোলে এখন চাইকেল কিনিছে তাতে মাতিলে ব'লকচোন বাৰু যাওঁ আৰু এয়া হ'ল গুটি কি চাইকেল হে কাৰ লগত আহিছা কোনোবাৰ লগত বা নৰাহে পাৰ্টি লাগব নহয় এতিয়া মোক দি এতিয়া পাৰ্টি হে পাৰ্টি নেদা মোক দে ফ্ৰী চাকচোন হে ভাই গাড়ী মটৰ বা মানে গুৱাহাটীত জাম লগা নিচিনা হৈছে একদম আৰু বাই মানে চাইডে নিদিয়ে তাৰমানে একদম চাবলৈ যাই আছোঁ আৰু হলটোৰ নাম হ'ল মঙলদৈৰে বাৰু ফান চিনেমা আৰু ময়ো চোৱা নাই পিকাচখন আৰু অলপ ভয় লগা আছে তাকে এতিয়া চাবলৈ যাই আছোঁ ব'লক আৰু এনেদৰে আমাৰ পিকাচ আৰম্ভ হৈ গ'ল আৰু চাই থাককচোন বাৰু আৰু ইয়াত মানে বেছি ভিডিঅ' কৰিব নিদিয়ে আৰু তথাপিও আপোনালোকক দেখাইছোঁ বাৰু মই বন্ধু হিচাপে তহঁতৰ কাৰণে ইমান কৰিব পাৰোঁ আৰু তই সামান্য কামটো কৰিব নোৱাৰ নেকি হ'ব ৰ আৰু শুনচোন মায়ে কি খাই ভাল পায় যে আমি কোনোৱে একো একোটা যন্ত্ৰ নহয় তোমালোকে এই পেইণ্টিংখন দেখিছা নহয় কি নাম লিঅ'নাৰ্ডো দা ভিঞ্চি মনালিসা পেইণ্টিংখনৰ নাম অভিজ্ঞান ভাৰ্গৱ আৰ্ট টিচাৰ ফাইন আৰ্টছ ডিপাৰ্টমেণ্ট
ছাৰক ভাল লাগিল নেকি কেনেবাকে নট বেড মেচিয়ৰ কথাত গ্ৰেভিটি আছে